গ'লে আকৌ পুলিচৰ পিটন খাব লাগিব নহয় সেইকাৰণে ঘৰতে থকাই ঠিক আছে পুলিচৰ পিটন খোৱাতকৈ ঘৰতে থকাই ঠিক আছে পাই নহ'লে এটা কাম ৰমেনলৈকে ফোন এটা কৰি সুধো কিবা পাৰ্টি চাৰ্টি আয়োজন কৰিছে নি ঐ আৰু লগলে কি চিন্তা কৰি আছো ঐ এই একো চিন্তা কৰি থকা নাই তোলৈকে ফোন এটা কৰিম বুলি ভাবিছিলো কচোন মোলৈ কিয় ফোন কৰিম বুলি ভাবিছিলি প্ৰথম গম পাওঁ বাহিৰত কিবা কৰোণা চোনা ওলাইছে বুলি মানে বাহিৰলৈ ওলাই যাব নোৱাৰো বাহিৰলৈ ওলাই গ'লে আকৌ পুলিচে পিটন দিব তবে ঘৰতে কিবা পাৰ্টি এটা আয়োজন কৰিম বুলি ভাবিছো মই দেখোন গম পাওঁ মোৰ আইডিয়া কেতিয়াবা বেকাৰ হয়নে কেতিয়াও নহয় নহ'লে এটা কাম কৰোঁ নেকি মিণ্টুলৈকে ফোন এটা কৰি দিওঁ তেখেতৰ ঘৰলৈকে গৈ গোটেইকেইটাই পাৰ্টি এটা আয়োজন কৰিমগৈ তালৈ তই ফোন এটা কৰি পিনি কৈ দে মই তেন্তে তালৈ ফোন এটা কৰিছোঁ ৰ হেল্ল' অ' মিণ্টু কি কৰিছ মই এনেই আছো পিছে ফোন কেলৈ কৰিলি কচোন এই মই আৰু ৰাতিলৈ তহঁতৰ ঘৰত গৈ পাৰ্টি এটা কৰিম বুলি ভাবিছিলোঁ এই আজি পাৰ্টি কৰিব নালাগে নহ'লে কিন্তু কিয় এই আজি টিভিত মোৰ মজা ভূতৰ চিনেমা এখন দিব সেইকাৰণে পাৰ্টি চাৰ্টি কৰিব নালাগে বুলি কৈছোঁ সেইটো কথা নি হ'ব দে আমি গৈ আছোঁ ভূতৰ চিনেমা চাবলৈ হ'ব দে আহ তেন্তে মিণ্টুৱে কি ক'লে এই মিণ্টুৱে কৈছে যে আজি পাৰ্টি কৰাতকৈ ভূতৰ চিনেমাখন চোৱা হ'লে ভাল হয় যাওঁ বৈ তেন্তে আকৌ ভূতৰ চিনেমা চাবলৈ মোৰ একো নাই বৈ মই ভূতৰ চিনেমা চাবলৈ মিণ্টুহঁতৰ ঘৰলৈ যাওঁ দেই ক'লৈ দেখোন মই ভূতৰ চিনেমা চাবলৈ যাওঁ বুলি ভূতৰ চিনেমা চাবলৈ যাব নালাগে ঘৰতে থাক কিন্তু কিয় মই ভূতৰ চিনেমা চাবলৈ যাব নোৱাৰো কাৰণ ভূতৰ চিনেমা চাবলৈ গৈ ভূতে পাব চাবি কি আমাক ভূতে নাপায় আমাক দেখি ভূতহে পলাব হ'ব দে এইটো সময়ত দেখা পাম ভূত পলাই নে তহঁতি পলাও এতিয়া যাওঁনে হ'ব যা বুলি কৈছে ন ঘৰটো অলপ ঠিক কৰি থ'ব লাগিব যাওঁ এতিয়া ৰুমটোকে অলপ চাফা কৰোঁগৈ ঐ মিণ্টু কি কৈছে ঐ মই এনেই আছিলোঁ তহঁতি আহিলি নি এই বহ আমি বহিম বাৰু চিনেমাখন কেতিয়াকৈ দিব সেইটো কওঁ চিনেমাখন এই এখন 11টা 20ৰ পৰা আৰম্ভ হ'ব ৰাতি 11টা 20ৰ পৰা আৰম্ভ হ'ব যদি চাই বৰ মজা লাগিব মিনিট তই মোক কথা এটা কচোন তহঁতৰ ঘৰ ফালে ভূত চুত ওলাই নি বাৰু মাজে সময়ে কেতিয়াবা মই দেখোঁ কিন্তু মোৰ ভয় নালাগে সঁচাকৈ তহঁতৰ ঘৰৰ ফালে ভূত ওলাই নি সঁচাকৈ ওলাইতো আমাৰ বাৰীৰ পাছফালে চিঞৰি থাকে তোৰ আকৌ ভূতলৈ ইমান ভয় লাগেনে লাগিবতো আকৌ মইহে জানো মোক কিমান ভয় লাগে হ'ব দে বাৰু এতিয়া তহঁতিকেইটা এতিয়া কথা পাতি থাকিব নালাগে 11টা 20 হ'লেই চিনেমা চাবলৈ যাওঁ বৈ বৈ য'তে ভূতৰ ভয় ত'তে ৰাতি হয় আজি বচাবা ভগৱান চিনেমা আৰম্ভ হ'বই হ'ল দেখোন ৰমেনক মাতি দে আকৌ মাতিছোঁ ৰ মোক মাতিব নালাগে মই আহিলোৱে আহিলি যদি বহি দে চিনেমা আৰম্ভ হ'লেই নেকি হ'লে বহিয়া আকৌ মই ক'বলৈ ইয়াত নবহোঁ দেই মোৰ বৰ ভয় লাগে মোৰ মাজত বহোৱা ভয় বতৰাটো এইটো মাজতে বহিয়া এই ৰমেন হ'ব ভয় কৰি থাকিব নালাগে চিনেমা আৰম্ভ হ'লেই মোক বৰ ভয় লাগিছে দেই ভয় কৰিব নালাগে চাই থাক কেনেকুৱা মাতবোৰ ওলাইছে ভয় নকৰি পাৰি আৰু ভূত চা কেনেকৈ হাঁহি আছে কোনটো ভূত আছিলে সেইখিনিতে আছিলে মই দেখিছোঁ আকৌ নিজে এতিয়া মোৰো ভয় লাগিছে দেই তহঁতিকেইটা এনেই ভয় কৰি থাকিব নালাগে ভূত চুত একো নাই নহয় ভয় কৰি থাকিব নালাগে চুপচাপ চিনেমা চাই থাক এইটো কি বস্তু আৰু ভূত পলা ইহঁত কেইটাৰ আজি এটা আহাৰ বনাব লাগিব